ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এইবাৰৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ইংৰাজীৰ পেপাৰখনৰ 39 কুৱেশ্যনটোৰ আলমত ইয়াৰ আগৰ ভিডিঅ'টোত আমি কেইটামান কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি আকৌ ডিটাৰমিনাৰৰ ওপৰতেই আৰু এনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যন তোমালোকৰ বাবে দিছোঁ, যাতে তোমালোকৰ সুবিধা হয়। আৰু তোমালোকে জানা এইবাৰৰ কুৱেশ্যন পেপাৰখন কমপ্লিটলি CBSE বোৰ্ড এক্সামৰ মডেলত হৈছে। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰোঁতে কিছুমান তোমালোকৰ প্ৰেক্টিছৰ দৰকাৰ হ'ব। আৰু সেইভাৱে আজি পুনৰ এনেকুৱা ধৰণৰ কেইটামান এৰাৰ কাৰেকশ্যনৰ চেণ্টেঞ্চ তোমালোকৰ বাবে দিছোঁ। চেণ্টেঞ্চটো আছে, চেণ্টেঞ্চটোৰ এটা আমি চোৱাৰ আগতে এটা কথা জানিব লাগিব যে তোমালোকৰ বোৰ্ড এক্সামৰ যিখন পেপাৰত অপশ্যনবিলাক দিয়া আছে ABCD এনেকুৱাকৈ 4টা অপশ্যন দিয়া থাকে, কিন্তু তোমালোকৰ অপশ্যন নিদিব পাৰে। অপশ্যন নিদি পেলাই তোমালোকক সুধিব পাৰে, কুৱেশ্যনটো এনেকৈ দিব পাৰে, আইডেণ্টিফাই দ্য এৰৰ এণ্ড ছাপ্লাই দ্য কাৰেকশ্যন ফৰ দ্য চেণ্টেঞ্চ। এনেকুৱা ধৰণে তোমালোক কুৱেশ্যন দিব পাৰে। যদি তেনেকুৱাকৈ কুৱেশ্যনটো দিয়ে তেনেহ'লে তোমালোকৰ অপশ্যন নাহিব, আৰু অপশ্যন নাহিলে তোমালোকে নিজেই এৰৰটো ফাইণ্ড আউট কৰি পেলাই তাৰ কাৰণে কাৰেকশ্যন তোমালোকে নিজেই চইচ কৰি দিব লাগিব। আজিৰ কুৱেশ্যনটো প্ৰথমতে এটা কুৱেশ্যন দিছোঁ, এভৰি অফ দ্য ৱৰ্কাৰ্ছ ৰিচিভড বনাছ ফৰ দ্য ফেষ্টিভেল। এই চেণ্টেঞ্চটোত প্ৰথমতে আমি যিটো এৰৰ আছে, এৰৰটো যদি ফাইণ্ড আউট কৰিব লগা হয়, আমি চেণ্টেঞ্চটো ধুনীয়াকৈ পঢ়ি লওঁ। পঢ়ি লৈ পেলাই আমি এৰৰটো উলিয়াবৰ কাৰণে চেষ্টা কৰোঁ। এভৰি ওৱান অফ দ্য ৱৰ্কাৰ্ছ ৰিচিভ বনাছ ফৰ দ্য ফেষ্টিভেল। গতিকে ইয়াতে ডিটাৰমিনাৰ এভৰিৰ ওপৰত চেণ্টেঞ্চটোত এৰৰ আছে, কিয়নো ইটছ আৰু এভৰি ডিটাৰমিনাৰ ওপৰত আমি পঢ়োঁতে পাইছিলোঁ যে ইটছ অফ দ্য হ'ব পাৰে বা ইটছ ওৱান অফ দ্য হ'ব পাৰে, কিন্তু এভৰি ক্ষেত্ৰত এভৰি ওৱান অফ দ্য ৱৰ্কাৰ্ছ ৰিচিভ দ্য বনাছ ফৰ দ্য ফেষ্টিভেল, এভৰিৰ পিছত ওৱান লগাব লাগিব, এভৰি ওৱান অফ দ্য ৱৰ্কাৰ্ছ। তেতিয়া অৰ্থটো হ'ব শ্ৰমিকসকলৰ প্ৰত্যেকজনেই ৰিচিভ বনাছ ফৰ দ্য ফেষ্টিভেল, ফেষ্টিভেলৰ বাবে বনাছ পাইছিল। গতিকে ইয়াত অকল এভৰি অফ দ্য ৱৰ্কাৰ্ছ দিলে চেণ্টেঞ্চটো কাৰেক্ট নহ'ব, এভৰি ওৱান অফ দ্য ৱৰ্কাৰ্ছ দিব লাগিব। গতিকে চেণ্টেঞ্চটোত আমি এভৰিৰ পিছত ওৱান লগাব লাগিব, তেতিয়াহে চেণ্টেঞ্চটো কাৰেক্ট হ'ব। তাৰপিছত আৰু এটা চেণ্টেঞ্চ, দেয়াৰ ইজ এ ফিউ মিল্ক ইন দিছ টি। এই চেণ্টেঞ্চটোত যদি আমি এৰৰটো ফাইণ্ড আউট কৰিব লাগে, চেণ্টেঞ্চটো আমি আকৌ এবাৰ পঢ়ি লৈছোঁ, দেয়াৰ ইজ এ ফিউ মিল্ক ইন দিছ টি। চেণ্টেঞ্চটো আমি অসমীয়া কৰি লওঁ, দেয়াৰ ইজ এ ফিউ মিল্ক ইন দিছ টি। এই চাহখিনিত কেইটামান গাখীৰ আছে। গতিকে কেইটামান গাখীৰটো হ'ব নোৱাৰে, গাখীৰটো আনকাউণ্টেবল নাউন, আৰু ইয়াক আমি এটা দুটা তিনিটা এনেকৈ কৰিব নোৱাৰোঁ। গতিকে এই ফিউটো অহাৰ প্ৰশ্নই নাহে। গতিকে ইয়াত দেয়াৰ ইজ এ লিটল মিল্ক ইন দিছ টি হ'ব। অৰ্থটো হ'ব তেতিয়া এই চাহখিনিত অলপ গাখীৰ আছে, অৰ্থটো তেনেকুৱা হ'ব। গতিকে এই ফিউ মানে হ'ল কেইটামান, কেইজনমান, তেনেকুৱা ধৰণৰ যিবিলাক কাউণ্টেবল প্লুৰেল নাউন, সেই কাউণ্টেবল প্লুৰেল নাউন বুজায় এ ফিউৱে। আৰু আনকাউণ্টেবল নাউনৰ অলপ পৰিমাণ যদি বুজাব লগা হয়, কোৱান্টিটি, যদি নাম্বাৰ বুজাব লগা হয় ফিউ, এ ফিউ, ডি ফিউ আমি ইউজ কৰোঁ। আৰু যদি কোৱান্টিটি বা পৰিমাণ বুজাব লাগে তেতিয়া আমি সদায় লিটল, এ লিটল বা ডি লিটল লগাব লাগিব। চেণ্টেঞ্চটো আছে দেয়াৰ ইজ এ ফিউ মিল্ক, গতিকে এ ফিউ মিল্ক নহ'ব, এ লিটল মিল্কহে শুদ্ধ হ'ব। তাৰপিছত আৰু এটা বাক্য, দেয়াৰ আৰ মাছ ষ্টুডেণ্টছ ৱেইটিং নিয়াৰ দ্য প্ৰিন্সিপালছ অফিচ। এই চেণ্টেঞ্চটোত আমি যদি চাওঁ, দেয়াৰ আৰ মাছ ষ্টুডেণ্টছ ৱেইটিং নিয়াৰ দ্য প্ৰিন্সিপালছ অফিচ। চেণ্টেঞ্চটো আমি অসমীয়া কৰি লওঁ বাৰু, দেয়াৰ আৰ মাছ ষ্টুডেণ্টছতে ভুল আছে, কাৰণ মাছটো হ'ল আনকাউণ্টেবল নাউনৰ লগত বহা ডিটাৰমিনাৰ,
মাছছে পৰিমাণ বুজায় আৰু মাছৰ পিছফালে থকা নাউনটো আছে কাউণ্টেবল প্লুৰেল নাউন ষ্টুডেণ্টছ বুলি কোৱাৰ লগে লগে ছাত্ৰসকল ছাত্ৰ ছাত্ৰীসকল বুলি ক'লে তাতে আমি প্লুৰেল নাউন পাইছোঁ কিন্তু তাক আমি আকৌ গণিব পাৰোঁ ষ্টুডেণ্টবিলাকক গতিকে ইয়াতে মাছ নহ'ব মাছৰ সলনি আমি যদি ইয়াত মেনি দিওঁ দেয়াৰ আৰ মেনি ষ্টুডেণ্টছ ৱেইটিং নিয়াৰ দ্য প্ৰিন্সিপালছ অফিচ তেতিয়া চেণ্টেন্সটোৰ অৰ্থটো বৰ ধুনীয়াকৈ ওলাব অৰ্থটো হ'ব প্ৰিন্সিপালৰ কাৰ্যালয়ৰ কাষতে কেইজনমান বহুত ছাত্ৰ ছাত্ৰী ৰৈ আছিল বা ৰৈ আছে সেইটো অৰ্থ হ'ব গতিকে এটা মাছ নহ'ব মেনি হ'ব তাৰপিছত আৰু এটা বাক্য ডু ইউ হেভ মাছ এডভাইচ ফৰ আছ এই চেণ্টেন্সটো যদি আমি কাৰেকশ্যন উলিয়াব লাগে তেতিয়া ক'ত ভুল আছে এইটো উলিয়াব লাগিব ডু ইউ হেভ মাছ এডভাইচ ফৰ আছ মাছ ডিটাৰমিনাৰটো আমি আগতেও কৈছোঁ আনকাউণ্টেবল নাউনৰ আগত বহে এই এটা দ্বিতীয়তে আহিল চেণ্টেন্সটো আছে ইণ্টাৰোগেটিভ চেণ্টেন্স গতিকে ইণ্টাৰোগেটিভ চেণ্টেন্স হ'লে ইয়াতে যদি আমি কাৰেকশ্যন দিব লাগে তেতিয়া ডু ইউ হেভ এনি এডভাইচ ফৰ আছ এনি ডিটাৰমিনাৰটো লগালে চেণ্টেন্সটোত বেছি অৰ্থপূৰ্ণ হ'ব গতিকে ইয়াতে মাছ এডভাইচ ফৰ আছ নহ'ব তেতিয়া আমি ডু ইউ হেভ এনি এডভাইচ ফৰ আছ লগালে চেণ্টেন্সটোৰ অৰ্থটো বঢ়িয়াকৈ প্ৰকাশ হ'ব গতিকে ডু ইউ হেভ এনি এডভাইচ ফৰ আছ তাৰ অৰ্থটো কি হ'ব আমাৰ বাবে আপোনাৰ কিবা উপদেশ আছে নেকি তেনেকুৱা ধৰণৰ অৰ্থ হ'ব গতিকে মাছ নহ'ব মাছৰ সলনি আমি এনি লগাব লাগিব তাৰপিছত আৰু এটা চেণ্টেন্স আই হেভ গট এ লিটল টফিজ ফৰ ইউৰ ফ্ৰেণ্ডছ ইন দ্য কিটচেন এই চেণ্টেন্সটোত আকৌ আমি যদি চাওঁ যিহেতু আমি ডিটাৰমিনাৰৰ ওপৰত এৰৰ আৰু কাৰেকশ্যন কৰি আছোঁ গতিকে ইয়াতে আমি ডিটাৰমিনাৰ এ লিটিলটোৰ কথাটো চাই লওঁ এ লিটিল ক'ত বহে আগতে জানি লওঁ তাৰপিছত আমি ক'ম এ লিটিল বহে আনকাউণ্টেবল নাউনৰ লগত আনকাউণ্টেবল নাউনৰ অলপ পৰিমাণ বুজাবৰ কাৰণে এ লিটিল ব্যৱহাৰ কৰা হয় আৰু এ লিটিল ডিটাৰমিনাৰটোৰ পিছফালে যিটো নাউন আছে টফিজ এইটো আছে প্লুৰেল নাউনত মানে কাউণ্টেবল প্লুৰেল নাউন গতিকে কাউণ্টেবল প্লুৰেল নাউনত আমি আগতে আলোচনা কৰাৰ নিচিনাকৈ ইয়াতো এ ফিউৱে হ'ব আই হেভ গট এ ফিউ টফিজ ফৰ ইউৰ ফ্ৰেণ্ডছ ইন দ্য কিটচেন অৰ্থটো ওলাব পাকঘৰত থকা তোমাৰ বন্ধুসকলৰ কাৰণে মোৰ কেইটামান চকলেট আছে তাৰপিছত আৰু এটা চেণ্টেন্স এভৰি ওৱান অফ দ্য ফ্লাৱাৰ্ছ আৰ ব্লুমিং এই চেণ্টেন্সটোত যদি আমি কাৰেকশ্যন উলিয়াব লাগে তেতিয়া চেণ্টেন্সটো আমি আকৌ পঢ়ি ল'লোঁ এভৰি ওৱান অফ দ্য ফ্লাৱাৰ্ছ আৰ ব্লুমিং এই কুৱেশ্যনটো তোমালোকৰ এইবাৰৰ প্ৰি বৰ্ড এক্সামত এইটো কুৱেশ্যনৰ নিচিনা আহিছে চোৱা আগতে প্ৰি বৰ্ডত আহিল ইটছ অফ দেম ৱেৰ ৰিৱাৰ্ডেড গতিকে ইটছ অফ দেম ৱেৰ ৰিৱাৰ্ডেড চেণ্টেন্সটো আমি কি কৰিছিলোঁ ইটছ অফ দেম ৱাজ ৰিৱাৰ্ডেড ইয়াতো এই চেণ্টেন্স আছে এভৰি ওৱান অফ দ্য ফ্লাৱাৰ্ছ আৰ ৰিৱাৰ্ডেড এই চেণ্টেন্সটোত আমি কি কৰিব লাগিব এভৰি ওৱান অফ দ্য ফ্লাৱাৰ্ছ আৰ ব্লুমিং নহ'ব এভৰি ওৱান অফ দ্য ফ্লাৱাৰ্ছ ইজ ব্লুমিংহে শুদ্ধ হ'ব আজিলৈ আমি এই ডিটাৰমিনাৰৰ ওপৰত যিখিনি কাৰেকশ্যন আৰু এৰৰ ফাইণ্ডিং আমি আলোচনা কৰি আছোঁ এইখিনি আমি আজি ইয়াতে আমি মুখনি মাৰিলোঁ পিছলৈ আকৌ এনেকুৱা ধৰণৰ চেম্পল কুৱেশ্যন তোমালোকৰ কাৰণে মই দিম আৰু আশা কৰোঁ এইখিনিয়ে তোমালোকক সহায় কৰিব আৰু যদি কিবা ক'বলগীয়া থাকে বা বুজিবলগীয়া থাকে তেনেহ'লে ক'লে মই ভাল পাম ধন্যবাদ